হেল্ল' সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ যিহেতু মোৰ যাবলৈ বেছি দিন নাই মানে য'ত মই থাকোঁ মাজত মাত্ৰ এটা দিন গতিকে ভাবিলোঁ আজি লাষ্ট কাপোৰ কৰিম আৰু অৰ্ডাৰ লোৱা নহ'ব আৰু কাপোৰো কৰা নহ'ব আজি লাষ্ট কাপোৰ কৰিম 10যোৰ 11যোৰমান কাপোৰ কৰিবলৈ আছে গতিকে কেনেকুৱা ধৰণৰ ডিজাইন কৰোঁ কি কৰোঁ সকলোবোৰ আপোনালোকক দেখুৱাম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ আকৌ নেক্সট কাপোৰ মই মাঘৰ বিহুতহে দিব পাৰিম যিহেতু মাঘৰ বিহুত আকৌ বন্ধ পাম মাজত বন্ধ পালেও মানে অহা নহ'ব যিহেতু অকণমান দূৰ হয় গতিকে মানে অহা যোৱা কৰোঁতে মানে সম্পূৰ্ণ এদিন লাগে সেইটো কাৰণে অহা নহ'ব ঘৰলৈ পাছত ঘৰলৈ যেতিয়া আহিম মই ভিডিঅ' আপোনালোকক ভিডিঅ'ত জনাই দিমেই গতিকে চাই থাকিব মোৰ ভিডিঅ'বোৰ মোৰ ইনফৰমেশ্যনবোৰ পাই থাকিবৰ কাৰণে বলক তেতিয়াহ'লে কাপোৰ কৰিবলৈ ষ্টাৰ্ট কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আজি কৰিবলগীয়া কাপোৰখিনি এইখিনি চাওকচোন কালাৰকেইটা কি ধুনীয়া ইয়াত একেবাৰে লাইট কালাৰ আছে ডিপ কালাৰো আছে এইখিনি কাপোৰকে আজি কৰিম লাষ্ট কৰিম গতিকে চাই থাকিব কি ডিজাইনত নকৰোঁ বৰ বেছি ডিজাইন নকৰোঁ বাৰু কি ডিজাইনত কৰোঁ গতিকে চাই থাকিব এটা বেলেগ এটা ডিজাইন কৰিম বুলি ভাবিছোঁ মানে ডিজাইনটো ছেমেই হয় কিন্তু অকণমান বুটা দি পেলাই হ'ল বডিত কৰিম বুলি ভাবিছোঁ কেইযোৰমান গতিকে চাই থাকিবচোন কেনেকৈ কৰোঁ এইফালে ক্ৰীম কালাৰৰ মেখেলা এখন পাৰি ল'লোঁ আৰু মই এইটো ডিজাইনত কৰিম লতাত যোনটো মই বুটা দিওঁ যে সেই বুটাটো দিয়ে কৰিম গোটেই হ'ল চাদৰখন হ'ল বডি কৰি দিম বুলি ভাবিছোঁ আৰু এইফালে এনেকৈ গোটেই অকল এই বুটাটো দিয়ে কৰিম গতিকে কেনেকুৱা লাগিলে আপোনালোকে চাই থাকিবচোন আগতে বাৰু এইটো ফুলৰ ভিডিঅ' মই দিয়া নাই হ'বলা দিছোঁ যদি পাহৰিছোঁ কিন্তু এইবাৰ 4যোৰমান বনাম বুলি ভাবিছোঁ অকল এইটো ডিজাইনে গতিকে আপোনালোকে চাই থাকিব কেনেকুৱা লাগিব তেতিয়া আপোনালোকেও চাই ল'ব পাৰিব যদি ভাল লাগে তেতিয়া আপোনালোকেও কৰিব পাৰিব এইফালে মই গ্ৰীণ কালাৰ অকণমান দি ল'লোঁ দিয়া কেনেকুৱা লাগিছে চাওকচোন এনেকৈ কৰি গৈ থাকিম তাৰপিছত দেখুৱাই আছোঁ আপোনালোকক কৰি শেষ কৰাৰ পাছত দেখুৱাম এইফালে হৈ গ'ল মেখেলাখন চাওকচোন কেনেকুৱা লাগিছে একেবাৰে মানে চিম্পুল ইয়াত একো লতা নাই আৰু অকল বুটাই দিয়ে কৰিছোঁ তাৰপাছতে এইফালে আকৌ চাদৰখন পাৰি ল'লোঁ এনেকৈ কৰি পেলাই আৰু এইফালে কেপমান কৰিলোঁ বাৰু কৰি শেষ কৰাৰ পাছত দেখুৱাই আছোঁ গোটেই মানে ফাইনেল লুকটো দেখুৱাই আছোঁ গতিকে চাই থাকিব স্কিপ নকৰাকৈ ভিডিঅ'টি এয়া হৈ গ'ল চাওকচোন কেনেকুৱা লাগিছে পূৰা হ'ল বডি কৰি দিছোঁ এনেকৈ 4যোৰ কৰিম গতিকে সকলোবোৰ দেখুৱাম বাৰু আপোনালোকক আকৌ এইফালে হোৱাইট কালাৰ চাদৰ এখন পাৰি ল'লোঁ অথনিটো ক্ৰীম আছিলে আকৌ এইফালে হৈ গ'ল হোৱাইট কালাৰ এযোৰ হোৱাইটত গ্ৰীণ কালাৰ বুটা আৰু এইফালে আকৌ চি গ্ৰীণ যোনটো বোৱাৰী কালাৰ বুলি কয় সেইটোৰ এযোৰ মানে চাদৰখন আৰু এইফালে আপেল কালাৰ এযোৰ চাদৰখন ছেম ডিজাইন কালাৰটো অকণমান বেলেগ হৈছে তাৰপিছতে আকৌ এয়া এটা বেলেগ ডিজাইনত কৰিলোঁ এটা বেলেগ ফুল মানে বুটা এয়া চাওকচোন মেখেলাখন অকণমান বেলেগত ষ্টাইলত কৰিছোঁ আৰু এইফালে একেবাৰে চিম্পুলত আৰু এইফালে চাদৰখনো হৈ গ'ল চাদৰখনৰ ভিতৰৰ অংশ চাওকচোন মানে অকণমান চিম্পুল ষ্টাইলত দিবলৈ চেষ্টা কৰিছোঁ আৰু ডিজাইনটো তাৰপিছত আকৌ হৈ গ'ল এইফালে চি গ্ৰীণ কালাৰৰ এখন চাদৰ ছেম ডিজাইন ছেম কালাৰে হয় দুযোৰ একেলগে কৰিছোঁ তাৰপাছতে আকৌ এযোৰ কৰিলোঁ এইফালে হোৱাইট কালাৰৰ চাদৰখনত ব্লু বুটা দি পেলাই আৰু এইখিনি এনেকৈ মেলি থৈ দিছোঁ গোটেইখিনি অকণমান কাপোৰ কৰোঁতে আবেলিয়ে হৈ গৈছে আৰু কিমান কেইটা বাজে নাজানো আৰু বহুত কামো আছে ঘৰত মোৰ বেলেগ আৰু এইফালে আহি পেলাই আকৌ এইযোৰ কৰিলোঁ অকণমান মানে মই এফালে ওলাই গৈছিলোঁ তাৰপাছতে এইযোৰ কৰিছোঁ চিয়াহী কালাৰৰ চাদৰ এখনত চিলভাৰ দি পেলাই একদম ৰাতিয়ে হৈ গ'ল দেখিছেনে আপোনালোকে নেক্সট আকৌ এইযোৰ হৈছে এটা বেলেগ ডিজাইন যোৱাকালি কৰা ডিজাইনটো আকৌ কৰিব লগা হ'ল বৰ কাৰণে তাইক লাগে বোলে সেইটো কাৰণে এযোৰ কৰি দিছোঁ আৰু আকৌ এফালে পাৰি ল'লোঁ ব্লু কালাৰৰ নেভি ব্লু কালাৰৰ আৰু ব্লেক কালাৰৰ মেখেলা এখন আৰু এইফালে মই কৰিম গল্ডেন কালাৰ আৰু গল্ডেন কালাৰটো কেনেকৈ মিক্স কৰি পেলাই কৰা হয় অকণমান দেখুৱাই দিছোঁ
এইটো হৈছে মিডিয়াম, যিহেতু দুযোৰ কাপোৰ কৰিম সেইটো কাৰণে মিডিয়াম 4 চামুচ ভৰ্তিকৈ লৈ লৈছোঁ এটা টেমাত। তাৰপাছতে এইফালে অকণমানি টেমা এটাত যোনটো গল্ডেন পেষ্টটো মানে মেইন কালাৰটো সেনেকৈ থাকে, গতিকে এই দুটা এনেকৈ ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব কৰাৰ আগতে মই ভিডিঅ' দিছোঁ কেনেকৈ গল্ডেন কালাৰ মিক্স কৰি পেলাই কৰে, আপোনালোকে চাই ল'ব পাৰিব। তথাপিতো আকৌ এবাৰ মই দেখুৱাই দিছোঁ। বাকীবোৰ কালাৰ যেনেকুৱা হয় তেনেকুৱা হোৱালৈকে মিক্স কৰি ল'ব লাগে। তাৰপাছত যেতিয়া এনেকুৱা ধৰণৰ হৈ যাব কালাৰ, তেতিয়া আপোনাৰ কৰিব পৰা হৈ যায়। এনেকৈ অকণমান লৈ ল'লোঁ আৰু চাবচোন এতিয়া কেনেকুৱানো লাগে গল্ডেন কালাৰত কৰিলে। এয়া চাওকচোন কেনেকুৱা লাগিছে। এয়া হৈ গ'ল, একেবাৰে চিম্পলকৈ কৰিছোঁ, অকল 3টা পাৰি উঠাই দিছোঁ আৰু এইফালে ব্লেক কালাৰ মেখেলাখন এইখন অকণমান পাহাৰ নিচিনাকৈ কৰি দিছোঁ আৰু এইফালে হৈছে চাদৰখন আৰু এইফালে ব্লু কালাৰ চাদৰখনো কৰিলোঁ। ভাল লাগিছে। এয়া হৈছে ফাইনেল লুক। চাওকচোন কেনেকুৱা লাগিছে। যদি ভাল লাগে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ফাইনেলি হৈ গ'ল কাপোৰ কৰি পেলাই, অকণমান ৰেষ্ট লৈ লৈছোঁ। যিহেতু আজি দিনতে ষ্টাৰ্ট কৰিলোঁ, কাপোৰ বৰ বেছিও নাছিলে, 12যোৰমান আছিলে। দিনতে ষ্টাৰ্ট কৰিছিলোঁ, কিন্তু এতিয়া একদম কমপ্লিট হোৱালে মানে ৰাতি 10টা বাজিলে। কাৰণ মানে আজি একেলেঠাৰে কৰি থকা নাই। প্ৰথম 4যোৰমান কৰিলোঁ, তাৰপিছত আকৌ তিনিআলিলৈ ওলাই গ'লোঁ কিবা এটা খাবৰ কাৰণে, তাৰপৰা আকৌ আহিলোঁ, আকৌ কৰিলোঁ 2যোৰমান। তাৰপিছত আকৌ মই যিহেতু যামগৈ মই য'ত থাকোঁ তালৈ, সেইটো কাৰণে আকৌ আমাৰ মিচিঙৰ নিয়মত কিবা এটা কৰে সকাম অকণমানিকৈ, এনেকৈ চাকি তাকি লগাই তেনেকৈ কৰি দিলে মোক। তেনেকৈ সকাম পাতিলে আকৌ অকণমান ষ্টপ হ'ল কাপোৰ কৰা, আকৌ তাৰপিছত আকৌ কৰিলোঁ, তেনেকৈ কৰি পেলাই আকৌ ভাত খাবলৈ গ'লোঁ। তেনেকৈ কৰি মানে আজি কাপোৰ কৰোঁতে মানে 10টামানেই বাজিলে এতিয়া। গতিকে আপোনালোকক কাপোৰবোৰ দেখুৱাই দিম বুলি ভাবিছোঁ অকণমান এতিয়া। এয়া হৈছে ব্লেক যোৰা গল্ডেন কালাৰত কৰা, অকণমান দেখুৱাই দিছোঁ আৰু এয়া লতা বুটা এটা বেলেগ ডিজাইনত কৰা এইখিনি, আৰু এইফালেও এইখিনি আছে, অকণমান পোহৰটো কমকৈ পৰিছে এইফালে, আৰু এইফালে এইখিনি এইযোৰ গল্ডেনত কৰা হয়। ভগৱান, ফটো মাৰিছোঁ বুলি কি কৰিছে গম পাইছ নাই, অফ কৰি দিছোঁ। দেখুৱালোঁ আপোনালোকক সকলোবোৰ, আৰু ভিডিঅ'টি আজি ইয়াতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। আৰু কিমান দিন মানে নেক্সট ভিডিঅ' কেতিয়া আহিব ঠিকনা নাই, যিহেতু মই যামগৈ, গতিকে একো ভিডিঅ' মানে দিব নোৱাৰিম চাগে হয়তো। আৰু তাৰে যদি আপোনালোকৰ কিবা প্ৰশ্ন সুধিব লগা থাকে, যদি কিবা বুজি নোপোৱা থাকে, তেতিয়াহ'লে মোক সুধিব নিশ্চয়। ভিডিঅ' আকাৰত হ'লেও বা কমেণ্ট বক্সত হ'লেও মই ৰিপ্লাই দিম। আৰু যদি পাৰোঁ তেতিয়া বেলেগ ভিডিঅ'বোৰ দি থাকিম বাৰু, কিন্তু স্ক্ৰীণ প্ৰিণ্টিঙৰ কিবা দেখুওৱা কাপোৰ কৰা সেনেকুৱা ভিডিঅ' চাগে হয়তো নাহিব, আৰু দুমাহমান নাহিব হয়তো। একেবাৰে জানুৱাৰীতহে আহিম যিহেতু ঘৰলৈ, গতিকে ইয়াতে আজি ভিডিঅ'টি সমাপ্ত কৰিম বুলি ভাবিছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'টি শেষলৈকে চাই থকাৰ কাৰণে, আৰু সকলোকে শুভৰাত্ৰি জনাই পেলাই আজি ভিডিঅ'টি সমাপ্ত কৰিছোঁ।